নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। এফালে ৰাতিপুৱাই উঠি আমি গা পা ধুই 7 বজাতে মন্দিৰত আহিলোঁ, শিলগোসানী মায়ৰ মন্দিৰত। তাৰে পিছতে এফালে ধূপ চাকি মালাও কিনি ল'লোঁ, এফালে চাকি জ্বলাইও ল'লোঁ। মানে বাহিৰতে চাকি জ্বলাব দিছে, ভিতৰত জ্বলাব দিয়া নাই, বহুত মানুহ হয় সেই গতিকে। তাৰে পিছতে মই ভিতৰত গৈ এতিয়া মালাডাল দি দিম, আপোনালোকেও আশীৰ্বাদ ল'ব। মই দেখুৱাই আছোঁ। এফালে মই মালাডাল শিলগোসানী মায়ক মালাডাল পিন্ধাইও দিলোঁ। তাৰে পিছতে ভৰিত ধৰি সেৱাও এটা ল'লোঁ। আপোনালোকেও মানে ইয়াতে আশীৰ্বাদ ল'ব সেৱা কৰি। তাৰে পিছতে এফালে বহুত মানুহ আহে, কোনোবাই পাৰ দিয়ে, কোনোবাই ৰূপৰ চেনো দিব পাৰে, মানে যি কামনা কৰে ইয়াতে সফল হয় আৰু 2025